মই আজি আকৌ আপোনালোকৰ ওচৰত ৰবিৰ দ্বাৰা উৎপন্ন হোৱা কিছুমান শুভ আৰু অশুভ যোগ লৈ উপস্থিত হৈছো। কালপুৰুষ পঞ্জিকা মতে ৰবি হৈছে পঞ্চম স্থানাধিপতি গ্ৰহ আৰু পঞ্চম স্থানৰ পৰা আমি বিদ্যা, বুদ্ধি, বিবেক, বিবেচনা, শক্তি, সন্তান, প্ৰতিভা অর্থাৎ ট্যালেন্ট, পেটৰ বিষয় উপদেশ, এডভাইস, গ্র্যান্ডফাদার, ভাতৃপত্নী, বায়ুকোণ, প্রতিযোগিতামূলক পরীক্ষা, গর্ভস্থ সন্তান, ভূমিৰ অধিকাৰ, ৰাজ্য তথা ৰজাৰ বিচাৰ এই পঞ্চম স্থানৰ পৰাই আমি ৰবিক আমি ৰজা বুলি, গ্ৰহৰ মাজত ৰবিক আমি ৰজা বুলি, যিকোনো জাতক জাতিকাৰ জন্মচক্ৰত ৰবি শুভ হলে এই জাতকৰ বিদ্যা, বুদ্ধি, জ্ঞান যথেষ্ট উন্নত মানৰ হব। তো প্ৰথমে যি ৰবিৰ দ্বাৰা উৎপন্ন হোৱা যি যুগটোৰ কথা উল্লেখ কৰিছো সেইটো হৈছে উভয়চাৰী যুগ। এতিয়া উভয়চাৰী যুগ কেনেকে সৃষ্টি হয়? লগ্ন বা ৰাশিৰ পৰা ৰবিৰ অৱস্থান যতেই নহওক কিয় ৰবিৰ দ্বাদশত আৰু ৰবিৰ দ্বিতীয়ত চন্দ্ৰ, ৰাহু আৰু কেতু গ্ৰহৰ বাহিৰে অইন যিকোনো শুভ গ্ৰহ বা অশুভ গ্ৰহ থাকিলে তেনেহলে উভয়চাৰী যোগ ঘটিব পাৰে। শুভ গ্ৰহৰ দ্বাৰা উৎপন্ন হোৱা উভয়চাৰী যোগৰ ফলত জাতকৰ শৰীৰ স্বাস্থ্য খুব ধুনীয়া হব, জাতক সকলো বস্তুৰ পৰাই আনন্দ লাভ কৰিব বিচাৰে, জীৱন আনন্দময় হব, অৰ্থাৎ জাতক ধন সম্পদযুক্ত তথা ৰাজতুল্য সুখী হব। বিশেষকে তৃতীয় আৰু দ্বাদশত থকা গ্ৰহৰ দশকালতেই এনে যোগৰ ফল অধিক লাভ কৰে। আৰু অশুভ গ্ৰহৰ দ্বাৰা উভয়চাৰী যোগ উৎপন্ন হলে সেই জাতক বা জাতিকাসকলে নিৰ্ধন হব পাৰে, দুখীয়া হব পাৰে, দাসী বৃত্তি কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে আৰু তাহাঁতৰ কোনো বেমাৰ আজাৰতো কষ্ট হব পাৰে। এইটোই হৈছে উভয়চাৰী যোগ। দ্বিতীয় ৰবিৰ পৰা উৎপন্ন হোৱা নিতু যুগৰ কথা উল্লেখ কৰিছো, এইটো হৈছে বসী যুগ। এতিয়া বসী যুগ ৰবিৰ দ্বাদশত একেটা কথা, চন্দ্ৰ, ৰাহু আৰু কেতু গ্ৰহক বাদ দি ৰবি দ্বাদশত যদি শুভ গ্ৰহৰ অৱস্থানৰ দ্বাৰা বসী যোগ উৎপন্ন হয় তেনেহলে সেই জাতক ধনী ব্যক্তি হব, সুখী ব্যক্তি হব আৰু বলৱান হব, ধন সম্পদযুক্ত তথা যিকোনো কৰ্মত নিপুণ হব। আৰু ৰবিৰ দ্বাদশত অশুভ গ্ৰহৰ দ্বাৰা যদি বসী যোগ উৎপন্ন হয় তেনেহলে সেই জাতকৰ জ্ঞানৰ অভাৱ থাকিব, ঘৰৰ পৰা দূৰত গৈ বাস কৰিব পাৰে বা এই জাতক প্ৰবাসী হব পাৰে আৰু যিকোনো হিংস্ৰ কামৰ লগতো জড়িত হব পাৰে। দ্বিতীয় চিত্ৰত দেখুওৱা ধৰে যিটো যুগৰ কথা মই উল্লেখ কৰিছো এইটো হৈছে বেশী যুগ। বেশী যুগ হৈছে ৰবি গ্ৰহৰ দ্বিতীয়ত চন্দ্ৰ ভিন্ন অন্য যিকোনো গ্ৰহৰ দ্বাৰা যদি বেশী যোগ উৎপন্ন হয় তেনেহলে সেই জাতক ভদ্র, নম্র, সাহসী, বাকপটু, শত্রুজয়ী তথা ধনবান ব্যক্তি।
কিন্তু ৰবিৰ দ্বিতীয়ত অৰ্থাৎ ধনভাৱত পাপী গ্ৰহৰ দ্বাৰা যদি বেছি যোগ উৎপন্ন হয় তেনেহলে সেই জাতক দৰিদ্ৰ পাপ কৰ্মযুক্ত বা দুষ্ট সংগযুক্ত তথা ধনহীন হব। এতিয়া ৰবিৰ দ্বাৰা উৎপন্ন হোৱা 4 নম্বৰ যিটো যোগৰ কথা কৈছো সেইটো হৈছে কৰ্তৰি যোগ। কৰ্তৰি যোগ অৰ্থাৎ ৰবিৰ দ্বিতীয় আৰু দ্বাদশ যদি কোনো গ্ৰহ নাথাকে অর্থাৎ গ্রহ শূন্য থাকে তেনেহলে কর্তরি যুগ উৎপন্ন হব। ইয়াত চিত্ৰত দেখুওৱা দৰে চন্দ্ৰ ৰবিৰ দ্বাদশত চন্দ্ৰৰ অৱস্থান, ৰবিৰ দ্বিতীয়ত ৰাহুৰ অৱস্থান। মই আগতে কৈছো ৰবিৰ দ্বাৰা উৎপন্ন হোৱা যিকোনো উভয়চাৰী যোগ হোক, কর্তরি যোগ হোক, বেশি যোগ হোক বা বৰ্তি যোগ হোক, যিকোনো যোগত চন্দ্ৰ আৰু ৰাহু কেতু বাদ দি বিচাৰ কৰিব লাগিব। সেইকাৰণে ৰবিৰ দ্বাদশত আৰু দ্বিতীয়ত চন্দ্ৰ আৰু ৰাহুৰ অৱস্থান সত্ত্বেও ইয়াত কর্তরি যোগৰ উৎপন্ন হৈছে। এইখিনিতে ৰবিৰ দ্বাদশত আৰু দ্বিতীয়ত গ্ৰহ শূন্য থাকিব পাৰে, তেনে ক্ষেত্ৰতো কর্তরি যোগ উৎপন্ন হ'ব। এনে যোগ যিকোনো জাতক জাতিকাৰ কাৰণে এটা অশুভ। এনে যোগ চক্ৰত থাকিলে জাতক যিমানেই ধনবান ব্যক্তি নহওক কিয় সেই জাতক জাতিকাসকলে সাধাৰণতে সুখী হ'ব নোৱাৰে। তো আজিৰ ভিডিঅ'ত আপোনালোকৰ কাৰণে ৰবিৰ পৰা উৎপন্ন হোৱা কিছুমান যোগৰ কথা উল্লেখ কৰিলো। ঠিক তেনেকে অহা ভিডিঅ'টো মই চন্দ্ৰৰ পৰা উৎপন্ন হোৱা কিছুমান যোগ লৈ আকৌ আপোনালোকৰ ওচৰলৈ উপস্থিত হম। যদি মোৰ ভিডিঅ' পছন্দ লাগিছে আপোনালোক অলপ লাইক শ্বেয়াৰ কৰিব। যিবিলাক ব্যক্তি নতুনকে মোৰ ভিডিঅ' চাইছে তাহাঁতে অলপ ছাবস্ক্ৰাইব কৰিলে মই অলপ ভাল পাওঁ। তো লাইকটো অলপ কমটি হৈছে, আশা কৰো আপোনালোকৰ পৰা এইটো কাম্য কৰিছো। থেংক ইউ।